বন্ধুসকল নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই চেনেল ঘনশ্যাম ভক্ত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লেবাৰ কাৰ্ড আপুনি যদি অনলাইন এপ্লাই কৰিছিলে আৰু আপুনি যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেতিয়াহ'লে আপুনি ডেট বেনিফিট কেনেকৈ পাব বা ডেট বেনিফিট এপ্লিকেশ্যন ঘৰৰ মানুহ কেনেকৈ আবেদন জনাব তাৰ বিষয়ে জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপুনি দেখা পাব ডেট বেনিফিট দ্য বৰ্ড চেক মানে 50,000 টকা আপুনি নমিনি পাব। আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰা মানুহজন যদি মৃত্যু হয় তেতিয়া নমিনিয়ে 50,000 টকা কেছ পাব। লগতে পাব যদি এক্সিডেণ্ট হয় মানে ধৰ আপুনি কন্ট্ৰাকশ্যনত কাম কৰে কৰবাৰ পৰা পৰি বা এনে নৰ্মেল ডেথ হৈ যায় এক্সিডেণ্টলি তেতিয়াহ'লে আপুনি 3 লাখ টকা পাব আৰু নৰ্মেল ডেথ হ'লে 50,000 টকা পাব। তো এইটো আপুনি কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে মই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে মই সবিশেষ জনাই আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেট বেনিফিটৰ মানে ডেট বেনিফিট লাভ কৰিবলৈ হ'লে নমিনিয়ে এই 8খন ফৰ্ম আছে 8খন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু কি ডকুমেণ্টছ লাগে তাৰ বিষয়ে মই জনাই আছোঁ। এইখন হৈছে 1 নম্বৰ ফৰ্ম 2 নম্বৰ ফৰ্ম 3 নম্বৰ ফৰ্ম 4 নম্বৰ ফৰ্ম 5 নম্বৰ ফৰ্ম 6 নম্বৰ ফৰ্ম 7 নম্বৰ ফৰ্ম 8 নম্বৰ ফৰ্ম। এই 8টা ফৰ্ম আপুনি ফিল আপ কৰিলে নমিনিয়ে লাভ কৰিব পঞ্জীয়ন ব্যক্তিৰ বীমা। গতিকে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাব বা কেনেকৈ পঞ্জীয়ন কৰাব আবেদন কৰিব তাৰ বিষয়ে মই জনাই আছোঁ। এইটো ফৰ্মটো দেখা পাব ইয়াত এইখন আছে ফৰ্মখন দেখা পাব ইয়াত লিখা আছে চাব পাৰে। মৃত্যুৰ সাহায্য আৰু অন্তিম সৎকাৰ সাহায্যৰ লগতে পৰগুণী প্ৰত্যাৰ্পণৰ বাবে আবেদন মানে আপুনি মৃত্যুৰ সাহায্য মানে মৃত্যু হৈছে যিহেতু তেওঁ আছিল গভৰ্ণমেণ্ট মুৰব্বী তেওঁ কাম কৰি থকা অৱস্থাত মৃত্যু হ'ল গতিকে তেওঁ মৃত্যুৰ কাৰণে নমিনিয়ে পাব ইঞ্চুৰেঞ্চৰ টকা আৰু লগতে অন্তিম সংস্কাৰ সাহায্য লাভ কৰিব। তেওঁৰ সকাহ কাম কৰিবলৈ বা তেওঁৰ শ্ৰাদ্ধ কৰিবলৈ পইচা দিব এই কন্ট্ৰাকশ্যনৰ পৰা। তো ইয়াত লিখিব এপ্লিকেশ্যন নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এপ্লিকেশ্যন নাম থাকিব আৰু যদি এই বিষয়ে নাজানে তেতিয়াহ'লে আপুনি লেবাৰ অফিচত যোগাযোগ কৰিব সিহঁতে অলপ সহায় কৰিব আপোনাক ফৰ্মটো ফিল আপ কৰিবলৈ। তো হ'লেও মই ওপৰত কৈ দিছোঁ বাৰু ইয়াত এপ্লিকেশ্যন নম্বৰ থাকিব তাৰপিছত ইয়াত ডিষ্ট্ৰিক্ট ইয়াৰ আবেদন ইয়াত অসমীয়াত দুটা দিয়া আছে। আপুনি ইয়াত ফটো লাগিব আবেদনকাৰীৰ পাৰপত্ৰ আকাৰৰ 2খন ফটো গতিকে নমিনি ইয়াত ফটো লগাব। তাৰপিছত আবেদনকাৰীৰ নাম সম্পূৰ্ণ মানে নমিনিয়ে এইটো এপ্লিকেশ্যন কৰিব যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যক্তিজন মৃত্যু হৈছে। তাৰপিছত মৃত্যুৰ চগৰাকীৰ লগত আবেদনকাৰীৰ সম্বন্ধ যদি দেউতাৰ মৃত্যু হৈছে ল'ৰা ছোৱালীও কৰিব পাৰে আৰু যদি হাজবেণ্ডৰ মৃত্যু হৈছে তেতিয়াহ'লে ৱাইফ আপোনাৰ সম্বন্ধটো কি ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত লিখিব লাগিব অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ সাধাৰণ গতিকে আপোনাৰ কাষ্টটো ইয়াত দিব লাগিব। ইমানেই 1 নম্বৰ ফৰ্ম। তাৰপিছত 2 নম্বৰ ফৰ্মত আপুনি ইয়াত দেখা পাব মৃত শ্ৰমিকগৰাকীৰ নাম আৰু সম্পূৰ্ণ ঠিকনা ৰেজিষ্ট্ৰেশ্যন কৰা ব্যক্তিজন যিজনৰ মৃত্যু হৈছে তেওঁৰ নাম ঠিকনা দিব। তাৰপিছত মৃত শ্ৰমিকগৰাকীৰ পঞ্জীয়ন সংখ্যা আৰু দিনাংক মৃত্যুগৰাকীৰ পঞ্জীয়ন সংখ্যাটো থাকিব ৰেজিষ্ট্ৰেশ্যন সংখ্যাটো লগতে দিনাংক দিব। তাৰপিছত মৃত শ্ৰমিকগৰাকীৰ পৰিচয় পত্ৰ সংখ্যা আৰু দিনাংক আইডেণ্টি কাৰ্ডৰ যিটো নম্বৰ থাকে সেই কাৰ্ডখনৰ নম্বৰ দিব। তাৰপিছত সেইটো তাৰিখ দিব। তাৰপিছত প্ৰথম বৰঙণি দিনাংক প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰা দিনটো ইয়াত মেনশ্যন কৰিব লাগিব। তাৰপিছত শেষত বৰঙণি শেষ বৰঙণি শোধ কৰা দিনাক মানে অন্তিম কেতিয়া বৰঙণি যোগাইছিলে সেইটো দিব লাগিব। তাৰপিছত জমা কৰা মুঠ বৰঙণিৰ পৰিমাণ কিমান টকা জমা কৰিছিলে যিহেতু 20 টকা মাহত জমা দিয়া হয় কিমান টকা জমা কৰিছে সেইটো দিব লাগিব। তাৰপিছত ইয়াত 10 নম্বৰ দেখা পাব মৃত শ্ৰমিকগৰাকীৰ সদস্য পদ বিদ্যমান আছিল নে এইটো হয় নে নহয় ইয়াত দিব। তাৰপিছত মৃত শ্ৰমিকগৰাকীৰ সদস্য কাল কিমান বছৰ তেওঁ ইনভেষ্ট কৰিছিল মানে বৰঙণি যোগাইছিল লেবাৰ বৰ্ডত এইটো ইয়াত উল্লেখ কৰিব লাগিব। আহক 3 নম্বৰ পেজটো ফৰ্মটো অ'পেন কৰিব। 3 নম্বৰ ফৰ্মত ইয়াত দেখা মৃত শ্ৰমিকগৰাকীৰ বিবাহিত নবিবাহিত বিয়া হৈছে নে বিয়া হোৱা নাই এইটো ইয়াত উল্লেখ কৰিব লাগিব। তাৰপিছত যদি বিবাহিত তেওঁৰ পত্নীৰ নাম ইয়াত দিব লাগিব। মৃত শ্ৰমিকগৰাকীৰ বয়স আৰু জন্মৰ তাৰিখ জন্মৰ ডেট অফ বাৰ্থ হ'ব লাগিব জন্মৰ তাৰিখ। তাৰপিছত মৃতকগৰাকীৰ মৃত্যুৰ দিনাংক কোনদিনাখন মৃত্যু হৈছিল ইয়াত যিটো উল্লেখ কৰিব লাগিব। তাৰপিছত আহিলে মৃতৰ পত্নীৰ বৰ্ণিত ঘৰত চিমেটেড মানে তেওঁ কেনেধৰণৰ মৃত্যু হৈছিল স্বাভাৱিক মৃত্যু হৈছিল বেমাৰ হৈ নে এক্সিডেণ্ট হৈ নে কোনোবা হত্যা কৰিছিল নে ছুইচাইড কৰিছিল আত্মহত্যা ইয়াত দিব লাগিব। যদি নৰ্মেল ডেথ ইয়াত দিব যদি এক্সিডেণ্ট হৈছিল ইয়াত দিব লিখমা। তাৰপিছত যদি কোনোবা হত্যা কৰিছিলে ইয়াত দিব। তাৰপিছত আত্মহত্যা কৰিলে ইয়াত চিন দিব। 4টা অপশ্যন আছে। তাৰপিছত নেক্সট আহিব দুৰ্ঘটনাজনিত মৃত্যু হত্যা আৰু আত্মহত্যাৰ ক্ষেত্ৰত দিনাংক আৰু স্থানৰ বিৱৰণ। দুৰ্ঘটনা যদি হৈছে বা হত্যা বা আত্মহত্যাৰ ক্ষেত্ৰত দিনাংকৰ স্থানৰ বিৱৰণ ক'ত তেওঁৰ মৃত্যু হৈছে কোনটো জেগাত তাৰ ইয়াত বিৱৰণ দিব লাগিব। তাৰপিছত চৰকাৰী চিকিৎসালয়ৰ সমুচিত
প্ৰাধিকাৰীৰ পৰা মৃত্যু প্ৰমাণপত্ৰ মানে ডেথ চাৰ্টিফিকেট এখন লাগিব। আহক 4 নম্বৰ ফৰ্মত ইয়াত দিব দুৰ্ঘটনাজনিত মৃত্যু, হত্যা বা আত্মহত্যাৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ প্ৰমাণপত্ৰ, আৰক্ষীৰ প্ৰতিবেদন আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিব মানে FIR যেহেতু মৃত্যু হৈছে। আৰু এটা জানি লওক ইঞ্চুৰেঞ্চৰ পইচা পাবলৈ হ'লে আপুনি FIR কৰিব লাগিব, পোষ্টমৰ্টম কৰিব লাগিব, এই দুখন ৰিপৰ্ট আপুনি দিব লাগিব। তাৰপিছত হৈছে পুলিচ ৰিপৰ্ট আৰু পোষ্টমৰ্টমৰ ৰিপৰ্ট ইয়াত দিব লাগে, ইয়াত কৈ দিছে দুখন লাগিব। তাৰপিছত ইয়াত তলত চাব মৃত শ্ৰমিকৰ পৰিয়াল সদস্যৰ বিৱৰণ, পৰিয়াল কোন কোন আছে ইয়াত পৰিয়ালৰ বিৱৰণ দিব, ইয়াত চিৰিয়েল নম্বৰ কেইজন আছে, তাৰপিছত নাম, সম্বন্ধ আৰু বয়স সকলো তথ্য ইয়াত দিব লাগিব। তাৰপিছত ইয়াত দিব মৃত শ্ৰমিকগৰাকীয়ে আগে ঘোষণা কৰা মনোনীত অধিকাৰীৰ বিৱৰণ মানে মনোনীত মানে নমুনী কাক দিছিলে তাত ইয়াত বিৱৰণ দিব লাগিব। তাৰপিছত আবেদনকাৰী মৃত শ্ৰমিকগৰাকীৰ মনোনীত ব্যক্তি নে মানে বৰ্ডৰ সদস্য নে, যিজনক দিছিলে নমুনী ব্যক্তি কেউ আবেদনকাৰী বৰ্ডৰ হয়নে, এইটো ইয়াত লিখিব হয়নে নহয়। তাৰপিছত যদি নহয় কি সংস্থিতিত আবেদন কৰিছে আৰু আবেদনকাৰীৰ অধীনত থকা পৰিয়ালৰ অন্য আন সদস্যৰ সন্মতি পত্ৰ দাখিল কৰিছেনে ইয়াত লিখিব লাগিব। তাৰপিছত 5 নম্বৰ ফৰ্মখন লৈ আহোঁ। এখন আছে 5 নম্বৰ ফৰ্মখন, যদিন আবেদনকাৰী মৃত শ্ৰমিকগৰাকীৰ দ্বাৰা ইতিপূৰ্বে ঘোষিত মনোনীত ব্যক্তিসকল এজন হয়, আন মনোনীত ব্যক্তিসকল সন্মতি পত্ৰ দাখিল কৰিছিল নে ইয়াত লিখিব, বুজাই পাব আপুনি অসমীয়াত লিখা আছে অতি সহজতে। তাৰপিছত ইয়াত যদি আবেদনকাৰী মৃত শ্ৰমিকগৰাকীৰ মনোনীত ব্যক্তি অথবা পৰিয়ালৰ সদস্য নহয় কি এক্ট্ৰিয়াত আবেদন কৰিছে আৰু মনোনীত ব্যক্তি আৰু পৰিয়ালৰ সদস্যৰ পৰা অভিভাৱকত্বৰ প্ৰমাণপত্ৰৰ লগতে সন্মতি পত্ৰ দাখিল কৰিছিল নে ইয়াত লিখিব, কৰিছিল নে নাই। তাৰপিছত দ্বিতীয়তে 26ত চাব 26 নম্বৰত মনোনীত ব্যক্তি অথবা পৰিয়াল সদস্যসকল নাবালক হয়, অভিভাৱকৰ নাম আৰু ল'ৰা ছোৱালীৰ লগত তেওঁৰ সম্বন্ধ, ল'ৰা ছোৱালীসকলৰ নাম লিখিব লাগে যদি মনোনীত ব্যক্তি অথবা পৰিয়ালৰ সদস্যসকলৰ নাবালক হয় মানে 18 বছৰ তলৰ হয় তেতিয়া আবেদনকৃত আৰ্থিক সাহায্যৰ পৰিমাণ কিমান পৰিমাণৰ আৰ্থিক সাহায্যৰ এপ্লিকেশ্যন কৰিছে ইয়াত লিখিব লাগিব। তাৰপিছত আগে কোনো ঋণ আগধন পৰিশোধৰ পৰা লোৱা হৈছে নেকি, যদি আপুনি এই পৰিশোধৰ এই বৰ্ডৰ পৰা পইচা আগতে লৈছে তেতিয়াহ'লে ইয়াত হয়নে নহয় ইয়াত দিব আৰু কিমান লৈছিলে ইয়াত উল্লেখ কৰিব লাগিব। 6 নম্বৰ ফৰ্মখন অ'পেন কৰোঁ। 6 নম্বৰত দেখা পাব উপৰোক্ত ঋণ আগধন সম্পূৰ্ণৰূপে পৰিশোধ কৰিছিল নে, যদি ঋণ লৈছিল তেতিয়াহ'লে আগধন পৰিশোধ কৰিছিল নে নাই ইয়াত দিব লাগিব। তাৰপিছত যদি কৰা নাই পৰিশোধ কৰিব গ'লে বাকী ধৰণৰ পৰিমাণ ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত লিখিব লাগে আবেদনকাৰী অধিকোষ হিচাপে নম্বৰ আৰু অধিকোষ শাখাৰ নাম আৰু ঠিকনা য'ত সাহায্যৰ ধন জমা কৰা হ'ব ইয়াত সম্পূৰ্ণ তথ্য আপুনি ইয়াত দিব লাগিব। বেংকৰ একাউণ্ট ডিটেইলসমূহ দাখিল কৰিবলগীয়া নথি পত্ৰ বিৱৰণ ইয়াত কি দিব লাগিব তাৰ বিষয়ে জনাই আছে নথি পত্ৰ। 1 নম্বৰত দিব লাগিব মৃতকগৰাকীৰ মূল প্ৰমাণপত্ৰ, যিহেতু যাৰ মৃত্যু হৈছিল তেওঁৰ সম্পূৰ্ণ তথ্য দিব লাগিব, ভোটাৰ আইডি পান কাৰ্ড ডেথ চাৰ্টিফিকেট সম্পূৰ্ণ দিব লাগিব। তাৰপিছত বৰঙণি কৰা মূল হিচাপ, বৰঙণি জমা কৰা মূল হিচাপ বহি, এখন বহি মই আগতেই দেখাইছোঁ কি পোৱা যায়, এখন বুক পোৱা যায়, সেই বুকখন আপুনি জমা কৰিব লাগিব কিমান দিন বৰঙণি যোগাইছিলে। তাৰপিছত এইখন হৈছে কৰ্মৰত অৱস্থাত দুৰ্ঘটনা যদি মৃত্যু হয়তো আত্মহত্যাৰ ক্ষেত্ৰত ইয়াত যদি কাম কৰাৰ সময়ত মৃত্যু হৈছে তেতিয়া দিব লাগিব নিয়োগকৰ্তাৰ প্ৰমাণপত্ৰ মানে এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত পুলিচ ৰিপৰ্ট মানে FIR ৰিপৰ্টখন দিব লাগিব, পুলিচ ৰিপৰ্ট, মৰণোত্তৰ পৰীক্ষাৰ আবেদন ইয়াত পোষ্টমৰ্টমৰ ৰিপৰ্ট দিব লাগিব। তাৰপিছত ইয়াত উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ মানে মনোনীত ব্যক্তিৰ প্ৰমাণপত্ৰ দিব লাগিব। তাৰপিছত পৰিয়ালৰ অপ্ৰাপ্তবয়স্ক সদস্য অথবা মনোনীত ব্যক্তিৰ পৰা অভিভাৱকৰ প্ৰমাণপত্ৰৰ লগত সন্মতি পত্ৰ, এইসমূহ আপোনালোকে বুজি পাব। ফৰ্মখন মই ডিছক্ৰিপশ্যনত দি দিম, আপুনি গৈ ধুনীয়াকৈ চাই ফিল আপ কৰিব পাৰে আৰু যদি ফিল আপ তেতিয়াহ'লে কমেণ্টত জনাব, মই ফিল আপ কৰি দেখাই দিম। আবেদনকাৰী চিনাক্তকৰণৰ চৰকাৰী গাঁওবুঢ়া আৰু গাঁও পঞ্চায়তৰ বিষয়ে প্ৰমাণপত্ৰ, গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ লাগিব আৰু পঞ্চায়তৰ এখন প্ৰমাণপত্ৰ লাগিব। শেষৰ ফৰ্মখনলৈ আহোঁ, এইখন হৈছে শেষৰ ফৰ্মখন, এইখন হৈছে ঋণ ৰিকভাৰী ডকুমেণ্টছ মানে ইয়াত ঋণ ৰিকভাৰী ডকুমেণ্টছ, ঋণৰ বিষয়ে যদি আছে তেতিয়া দিব, যদি নাই দিব নালাগে। প্ৰায় মানুহ ঋণ নলয় গতিকে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, যদি হয় তেতিয়াহ'লে মোক কমেণ্টত জনাব, মই এইটো ভিডিঅ' বনাই দিম আৰু নেক্সটত। প্ৰুফ অফ মিডৰ মানে নাবালকৰ প্ৰমাণপত্ৰ, যদি আপুনি যদি পঞ্জীয়ন কৰা ব্যক্তিজনৰ পৰিয়ালপত্ৰ নাবালক হয় মনোনীত ব্যক্তি তেতিয়াহ'লে ইয়াত নাবালক প্ৰমাণপত্ৰ দিব। তাৰপিছত পঞ্জীয়ন সময়ত দাখিল কৰা নথিপত্ৰসমূহ মূল আবেদন পত্ৰ মানে পঞ্জীয়ন সময়ত দাখিল কৰা নথিপত্ৰসমূহ মূল আবেদন পত্ৰ মানে মেইন ডকুমেণ্টছখিনি দেখাব লাগিব। তাৰপিছত ইয়াত উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞান সত্য অনুব্যাখ্যাতৰ সৈতে বুলি ইয়াত
আপুনি এটা ছিগনেচাৰ কৰি দিব লাগিব ইয়াত এইটো ষ্টেণ্ডাৰ্ডত লিখি ইয়াত বুঢ়া আঙুলি স্বাক্ষৰ বা আবেদনকাৰী ইয়াত ছিগনেচাৰ কৰি দিব তেতিয়া এই সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি আপুনি শ্ৰমিক কল্যাণ অফিচত শ্ৰমিক কল্যাণ পৰিষদ অফিচত জমা দিব লাগিব আৰু কিবা ভুল হ'লে ইহঁত খকিয়াই দিব কি লাগিব নেক্সটত আপুনি গৈ এনেধৰণে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব তেতিয়াহ'লে ডেথ ক্লেইমটো পাব এক্সিডেণ্ট হ'লে 3 লাখ আৰু নৰ্মেল ডেথ হ'লে 50,000 কৰি দিওঁ তো বন্ধুসকল ভিডিঅ'টো কেনে লাগিল জনাব আৰু যদি বুজি পোৱা নাই ভালকৈ তেতিয়াহ'লে কমেণ্টত জনাব মই ভালকৈ বুজাই ভিডিঅ' আকৌ বনাবলৈ চেষ্টা কৰিম তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টোৰ লিংক মানে ফৰ্মখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপুনি গৈ ডাউনলোড কৰি ল'ব পাৰে থ্যাংক ইউ থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ'